ছাৰ আপোনাৰ কথা নহয়, আমাৰ গাঁৱৰ ৰীমা মিছে সুধি আছিল আপুনি কেনেকৈ পঢ়ায়। পাছত তই কি কলি? মই ভাল বুলি ক'লো ছাৰ। মই কৈছোঁ ভালে পঢ়ায়, আমাৰ ছাৰজন বহুত ভাল। বাৰু ঠিকে আছে দে। তাই বাৰু মোৰ কথা কিয় সুধিলে ন? নাজানো ছাৰ কিয় বা সুধিলে। ছাৰ আজি নহয় মই এটা কবিতা লিখিছোঁ, শুনিব বিচাৰে নি ছাৰ? ভাল কথা। কি কবিতা লিখিলি তই? লিখিলে চাগে ছাৰ কিবা বেঙা বেঙি কবিতা। হয় নেকি? তই চব জান? নাই, এনেও ছাৰ ই অলপ বেছিকৈ কথা কয়। দে বাদ দে এইবোৰ, তই তোৰ কবিতাটো শুনা, মই অলপ শুনো। হয় ছাৰ, তেনেহ'লে মই আৰম্ভ কৰোঁ। আকাশত উৰে চৰাই, পানীত সাঁতোৰে মাছ, আৰু গৰুৱে খাই ঘাঁহ, নীল আকাশৰ আমাৰ পৰিৱেশ দেখাত বৰ ভাল লগা। খুব বঢ়িয়া হৈছে ছাৰ, খুব বঢ়িয়া হৈছে, বাহ, অতি উত্তম, ভাল লাগিল, ধুনীয়া, একদম সুন্দৰ। এইবোৰ বেছিকৈ কৈ আছোঁ। ছাৰ আপুনি কওকচোন কেনেকুৱা হৈছে? বহুত ধুনীয়া হৈছে, সুন্দৰ। তুমি নিজে লিখিছা যিহেতু ভাল হৈছে। আৰু এইবিলাকৰ কথা বাদ দি খুব ধুনীয়াকৈ লিখিছে, সুন্দৰ হৈছে। আৰু ট্ৰাই কৰা আৰু আগুৱাই যোৱা। থেংক ইউ ছাৰ। ছাৰ চৰি ছাৰ, চৰি কিয় ছাৰ। ইমান উৎপাত কৰি আছো? তাই ইমান ধুনীয়াকৈ লিখিছে, চেষ্টা এটা কৰিছে, ভাল লাগিছে। এটা কথা জানানে নাই? যদি কাৰোবাৰ প্ৰতিভাক লৈ কোনোবাই ঠাট্টা কৰে, তেতিয়াহ'লে নিজৰ প্ৰতিভাৰো কোনো দাম নাথাকে।